অসম পুলিচ ABUB APRত আহিব পৰা কেইটামান জিকে হ'ল নিকনেম অফ ফেমাছ ইণ্ডিয়ান পাৰ্চনেলিটিজ ভাৰতৰ বিখ্যাত ব্যক্তিসকলৰ উপনাম আদিকবি বাল্মীকি দেশৰত্ন বুলি জনা যায় ৰাজেন্দ্ৰ প্ৰসাদ বাপু মহাত্মা গান্ধী দেশবন্ধু চিত্তৰঞ্জন দাস ফ্লাইং শিখ মিলখা সিং গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া দাদাভাই নৌৰোজী হাৰিয়ানা হাৰিকেন বুলি জনা যায় কপিল দেৱ এইটো কুৱেশ্যন হয়তো আসাম পুলিচ ABUB APR সুধিব পাৰে যে হাৰিয়ানাৰ হাৰিকেন বুলি কোনজন ব্যক্তিক জনা যায় কপিল দেৱ হকী যাদুকৰ ধ্যানচাঁদ কুৱেশ্যনটো এনেদৰে সুধিব পাৰে যে হকী যাদুকৰ বুলি কোনজন ভাৰতীয়ক জনা যায় ধ্যানচাঁদ আইৰন মেন চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ কোনজন ব্যক্তিক লৌহ পুৰুষ ইয়াৰ অসমীয়াটো হ'ব লৌহ পুৰুষ বুলি জনা যায় ইয়াৰ এনচাৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ লাইট অফ এছিয়া গৌতম বুদ্ধ যে এছিয়াৰ কোনজন ব্যক্তিক লাইট অফ এছিয়া বুলি কোৱা হয় গৌতম বুদ্ধ লোকমান্য বাল গংগাধৰ তিলক ভাৰতৰ নেপোলিয়ন সমুদ্ৰগুপ্ত যে ভাৰতৰ কোনজন ব্যক্তিক নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্ত ভাৰতৰ নাইটিংগেল সৰোজিনী নাইডু যে কুৱেশ্যনটো এনেদৰে সুধিব পাৰে যে ভাৰতৰ কোনজন ব্যক্তিক নাইটিংগেল বুলি জনা যায় সৰোজিনী নাইডু পাঞ্জাৱ কেশৰী লালা লাজপত ৰায় প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী এনে কুৱেশ্যনটো এনেদৰে সুধিব পাৰে ভাৰতৰ প্ৰথম মহিলা ভাৰতৰত্ন বিজয়ী ব্যক্তিগৰাকী কোন বা মহিলাগৰাকী কোন তেওঁ হ'ল ইন্দিৰা গান্ধী আৰু তেওঁক কি বুলি জনা যায় প্ৰিয়দৰ্শিনী বুলি জনা যায় শ্বাহিদ আজম ভগত সিং স্বৰ কোকিলা লতা মংগেশকাৰ কোকিল কণ্ঠী যাক আমি কওঁ কোকিল কণ্ঠী লতা মংগেশকাৰ টাইগাৰ অফ মাইচুৰ টিপু চুলতান বাৰ্ডমেন অফ ইণ্ডিয়া ছালিম আলী যে কুৱেশ্যনটো এনেদৰে সুধিব পাৰে যে ভাৰতৰ কোনজন ব্যক্তিক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায় ছালিম আলী ফৰেইণ্টাৰ গান্ধী খান আব্দুল গফুৰ খান যে খান আব্দুল গফুৰ খানৰ আৰু এটা নামেৰে জনা যায় সীমান্ত গান্ধী বুলি জনা যায় থিং এক্সপ্ৰেছ হিমা দাস যে হিমা দাসৰ ওপৰত কুৱেশ্যন এটা সুধিব পাৰে যে মাষ্টাৰ ব্লাষ্টাৰ গড অফ ক্ৰিকেট শচীন তেণ্ডুলকাৰ লাল বাল পাল এই বা এনেদৰে সুধিব পাৰে যে লাল বাল পাল ইয়াতে কুৱেশ্যনটো এনেদৰে সুধিব পাৰে লাল বাল পাল ইয়াৰে পাল কোনজন ব্যক্তিক জনা যায় বা কুৱেশ্যনটো সুধিব পাৰে লাল বাল পাল এই তিনিজন ব্যক্তিৰ ভিতৰত বাল শব্দটোৱে কোনজন ব্যক্তিক জনায় বা লাল শব্দটোৱে কোনজন ব্যক্তি জনায় আমি জানিব লাগিব লাল লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল এই তিনিজন ব্যক্তিক জনা যায় বন্ধুসকল আজিৰ ABUB আৰু APR লগতে ADR কাৰণে এইখিনি জিকে আগবঢ়া হ'ল ভিডিঅ'টোত থেংক ইউ গাইজ আৰু যদি আমাৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ